নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্যতম ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তিনিটা বিভাগত নতুনকৈ পদ মুকলি হৈছে, য'ত আপোনালোকৰ বিভিন্ন ধৰণৰ পদ মুকলি হৈছে। ইয়াৰ বৰ্তমান আপোনালোকৰ আবেদন চলি আছে আৰু এই পদকেইটাত আপোনালোকে আবেদন কৰিবৰ কাৰণে 10 পাছ কৰা, 12 পাছ কৰা আৰু গ্ৰেজুৱেট কৰাসকলে এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰে। ল'ৰা ছোৱালী সকলোৱে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। বৰ্তমান আবেদন প্ৰক্ৰিয়াটো চলি আছে আৰু যিসকলে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে ভিডিঅ'টো আমাৰ শেষলৈকে চাব আৰু যিসকলে আমাৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। লগতে আমাৰ ভিডিঅ'টো লাইক এটা কৰক আৰু আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ লওক, যাতে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। এইটো কাৰণেই যাতে আপোনালোকে আমাৰ চেনেলৰ যিসমূহ ইনফৰ্মেশ্যনেল ভিডিঅ' এইবোৰসমূহ আপোনালোকে অতি সহজতে যাতে পাই থাকে। আৰু ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা আপোনালোকৰ হোৱাটছআপ বা টেলিগ্ৰাম গ্ৰুপৰ যিকোনো এটাত আপোনালোকে জইন হৈ ল'ব পাৰে আৰু ইয়াৰ গোটেই অফিচিয়েল ন'টিফিকেশ্যনকেইটা আপোনালোকে আমাৰ ৱেবছাইট assamjobalert.online আপোনালোকে পাই যাব। এতিয়া আগবঢ়ো আমাৰ যিটো প্ৰথম ন'টিফিকেশ্যন, সেইটো হৈছে আপোনালোকৰ CISFৰ ফালৰ পৰা আহিছে। ইয়াত আপোনালোকৰ 1161টা পোষ্ট মুকলি হৈছে, যিকেইটা আপোনালোকৰ কুক, কেবলাৰ, টেইলাৰ, বাৰ্বাৰ, ৱাছমেনকে আদি কৰি ছুইপাৰ, প্ৰিণ্টাৰৰ আপোনালোকে কেটেগৰীজ পদসমূহ আপোনালোকৰ ইয়াত ভাগকৈ দিয়া আছে। 493টা, 9, 23, 199, 262 তেনেদৰে আপোনালোকৰ প্ৰতিটো পোষ্টৰ কাৰণে মানে আপোনালোকৰ ভেকেঞ্চিখিনি দিছে। ইয়াত আপোনালোকে গোটেইখিনি আমাৰ ৱেবছাইট ভিজিট কৰি আহি চাই ল'ব পাৰে। আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতে ইয়াৰ লিংকটো দিয়া আছে, আপোনালোকে assamjobalert.online তাতে আপোনালোকে গোটেইখিনি বস্তু পাব। আৰু মই কৈ দিছোঁ ইয়াত আপোনালোকৰ ভালেখিনি পোষ্ট ওলাইছে, যিকেইটা আপোনালোকৰ 1161টা ভেকেঞ্চি হয়। তাৰে আপোনালোকৰ কুকৰ কাৰণে 493টা আছে, তেনেদৰে আপোনালোকৰ পদসমূহ আছে, আপোনালোকে এবাৰ ভিজিট কৰি চাব। ইয়াত আপোনালোকৰ যিটো বয়সৰ সময়সীমা দিছে বা আপোনালোকৰ পে' স্কেল হ'ব, সেইটো আপোনালোকৰ 21,700 টকাৰ পৰা 69,100 টকা হ'ব। লগতে আপোনালোকৰ ইয়াত MP এটেণ্ডেণ্ট, চাৰ্জ মেচিন ৱেল্ডাৰ, মালিক 4টা আছে, ইলেক্ট্ৰিকেলৰ কাৰণে 4টা আছে। তেনেদৰে আপোনালোকৰ পদসমূহ কোনটো কাৰণে পোষ্ট আছে আপোনালোকৰ ইয়াত দিয়া আছে, আপোনালোকে এবাৰ নিজে ভিজিট কৰি চাই ল'ব। আৰু দৰমহাটো 21,700 টকাৰ পৰা 69,100 টকা হ'ব। ইয়াত আপোনালোকৰ মেট্ৰিকুলেট কৰাসকলে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব, যিকেইটা আপোনালোকৰ টেইলৰ থাকিলে, কুক থাকিলে, কাৰ্পেণ্টাৰ, মালি, পেইণ্টি এইকেইটাৰ কাৰণে আপোনালোকে নৰ্মেল 10 পাছ কৰাসকলে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। যিকেইটা আছিলে আপোনালোকৰ ৱেল্ডাৰ, ইলেক্ট্ৰিকেল, মটৰ পাম্প এটেণ্ডেণ্ট, সেই পদকেইটাৰ বাবে আপোনালোকে ITI 10 পাছ কৰি কৰা হ'ব লাগিব। লগতে মেট্ৰিকুলেট যিসকলে আবেদন কৰিব তেওঁলোকে বৰ্তমান কৰিবৰ কাৰণে বয়স 18 পৰা 23 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু আপোনালোকৰ এজটো আপোনালোকৰ তাৰিখটো দি দিছে 1/8/2025 ভিতৰত কেণ্ডিডেটসকলৰ কেলকুলেশ্যন কৰা যাব, মানে বয়সটো। এজ ৰিলেক্সেশ্যনৰ সুবিধা আছে। ST SC সকলে 5 বছৰ, OBC সকলে 3 বছৰ। এপ্লিকেশ্যন ফিজটো 100 টকা হ'ব। আৰু ST SC ESM বা ফিমেল কেণ্ডিডেটসকলে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে পে'মেণ্ট কৰিব নালাগে। আৰু আপোনালোকে যিটো পে'মেণ্ট মেথডটো এইটো অনলাইন মাধ্যমতে কৰিব লাগিব। ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, ৰুপে কাৰ্ড, UPI থ্ৰ' নহ'লে SBI ব্ৰাঞ্চৰ পৰা আপোনালোকে চালান জেনেৰেট কৰি পেলাই আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰিব পাৰে। 100 ৰুপিজটো পে' কৰিব পাৰে। অকল এইটো OBC আৰু জেনেৰেলসকলে পে' কৰিলে হ'ল, বাকীসকলে পে' কৰিব নালাগে। ইয়াৰ বাবে বৰ্তমান আবেদন আপোনালোকৰ চলি আছে। 5 মাৰ্চৰ পৰা আবেদন চলি আছে। লাষ্ট ডেট আপোনালোকৰ 3 এপ্ৰিল পৰ্যন্ত চলি থাকিব এই পদকেইটাৰ বাবে। আৰু যিসকলে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে আমাৰ ৱেবছাইট assamjobalert.online ভিজিট কৰক। ভিজিট কৰি পেলাই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ ৱেবছাইটৰ লিংকটো দিয়া আছে, তাতে টেলিগ্ৰাম আৰু হোৱাটছআপ গ্ৰুপৰ লিংক আছে, আপোনালোকে যিকোনো এটাত জইন হৈ ল'ব। তাৰপিছত আমাৰ ৱেবছাইটটোত খুলি আপোনালোকে ইয়াৰ পোষ্টটো খুলি লৈ পেলাই আপোনালোকে তললৈ আহিব। তাত আপোনালোকে অনলাইন এপ্লিকেশ্যন ফৰ্মৰ অফিচিয়েল ন'টিফিকেশ্যনৰ লিংকখিনি পাই যাব। এবাৰ আবেদন কৰাৰ আগত পঢ়ি চাব আৰু ইয়াৰ থ্ৰুৱেদি আপোনালোকে ইয়াত ডাইৰেক্ট আবেদন কৰি ল'ব পাৰিব। নেক্সট যিটো পোষ্ট আহিছে সেইটো হৈছে আপোনালোকৰ 650টা ইয়াত পোষ্ট খালী আছে। আনৰিজাৰ্ভৰ কাৰণে 260টা, SC কাৰণে 100টা, ST কাৰণে 54টা, EWS কাৰণে 65 আৰু OBC সকলৰ কাৰণে 171টা আছে। বয়সৰ সময়সীমা 20 বছৰ, মিনিমাম আৰু মেক্সিমাম 25 বছৰ। ইয়াত আপোনালোকে গ্ৰেজুৱেট কৰাসকলে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। বয়সৰ সময়সীমা ST SC সকলে 5 বছৰ, OBC নন ক্ৰিমি লেয়াৰসকলে 3 বছৰ, PWBD কেণ্ডিডেটসকলে 10 বছৰ। লগতে আপোনালোকৰ কম্পিউটাৰৰ ভাল নলেজ লাগিব আৰু লোকেল লেংগুৱেজ আপোনালোকে জনাটো বাধ্যতামূলক হয়, মানে জানিবই লাগিব লোকেল লেংগুৱেজ যিখন ষ্টেটৰ পৰা আবেদন কৰে। এই ন'টিফিকেশ্যনকেইটা আহিছে আপোনালোকৰ IDBI বেংকৰ ফালৰ পৰা। ইয়াত আপোনালোকে যিসকল আদাৰ্ছ থাকিলে অৰ্থাৎ OBC আৰু জেনেৰেল কেণ্ডিডেটসকল থাকিলে তেওঁলোকে 1050 টকা এপ্লিকেশ্যন ফিজ হিচাপে পে' কৰিব লাগিব। ST SC আৰু PWD সকলে 250 টকা। পে'মেণ্ট মোডটো আপোনালোকৰ ছেইম, অনলাইন মাধ্যমত কৰিব পাৰে। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, ৰুপে, ইণ্টাৰনেট বেংকিং, কেছ, মোবাইল ৱালেটৰ থ্ৰুৱেদি আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰে।
ইয়াৰ আবেদন প্ৰচেছটো অনলাইন মাধ্যমতে হ'ব। আপোনালোকৰ বৰ্তমান চলি আছে এই পদকেইটাৰ বাবে 1 মাৰ্চৰ পৰা এই পদকেইটাৰ আবেদন চলি আছে আৰু লাষ্ট ডেট আপোনালোকৰ 12 মাৰ্চ পৰ্যন্ত এই পদকেইটাৰ চলি থাকিব। বৰ বেছি সময় নাই। আজি যিহেতুকে 9 তাৰিখ হ'লেই আৰু আপোনালোকে যিসকলে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰে। ইয়াত 650টা আছে আৰু বেংক আপোনালোকৰ IDBI বেংকৰ ফালৰ পৰা আহিছে। এছিষ্টেণ্ট মেনেজাৰৰ ৰিক্ৰুইটমেণ্ট হয়। ইয়াত আপোনালোকৰ নেক্সট যিটো আপোনালোকৰ নটিফিকেশ্যন আহিছে সেইটো আহিছে আপোনালোকৰ এছিষ্টেণ্ট অফিচাৰৰ কাৰণে ভেকেঞ্চি আহিছে। ফাইনেন্সিয়েল ফাংচনৰ কাৰণে লাগিব আৰু পোষ্ট কেইটা আছে সেইটো কোনো ধৰণৰ মেনশ্যন কৰি আপোনালোকৰ ইয়াত দিয়া নাই আৰু এই পোষ্টকেইটা আহিছে আপোনালোকৰ IOCLৰ ফালৰ পৰা। ইয়াত আপোনালোকৰ কেণ্ডিডেটসকলৰ মেক্সিমাম এজটো 30 বছৰ ধৰিছে। এজ ৰিলেক্সেশ্যনৰ সুবিধা আছে। ST SC সকলে 5 বছৰ, OBC সকলে 3 বছৰ, PWD আনৰিজাৰ্ভসকলে 10 বছৰ, PWD OBC সকলে 13 বছৰ সুবিধা পাব। এডুকেশ্যন কোৱালিফিকেশ্যনটো অলপ যথেষ্ট হাইয়ে হয়। মিনিমাম আপোনালোকৰ 3 বছৰীয়া ডিগ্ৰী কৰা বিচাৰিছে আপোনালোকৰ ইনষ্টিটিউশ্যনৰ পৰা ভাল আৰু লগতে আনৰিজাৰ্ভ আৰু EWS আৰু OBC সকলে 50% মাৰ্ক লাগিব, 55%। বাকীসকলে আপোনালোকৰ অকণমান কম হ'লেও আপোনালোকৰ চলিব। এই পদকেইটাত আপোনালোকে অনলাইন মাধ্যমতে আবেদন কৰিব লাগিব। বৰ্তমান এই পদকেইটাৰ অনলাইন আবেদন আৰম্ভ হৈ গৈছে অৰ্থাৎ চলি আছে। ইয়াত আপোনালোকৰ লাষ্ট ষ্টাৰ্টিং হৈছে 25 ফেব্ৰুৱাৰীৰ পৰা লাষ্ট ডেট আপোনালোকৰ 18 মাৰ্চ পৰ্যন্ত চলি থাকিব। ইয়াৰ বাবে আপোনালোকে আবেদন কৰিবৰ কাৰণে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা হোৱাটছএপ আৰু টেলিগ্ৰাম গ্ৰুপৰ জইন হৈ ল'ব আৰু ডেছক্ৰিপশ্যন বক্সত আমাৰ assam.job.alert.online গুগলত চাৰ্চ কৰিলে পাব। তাৰ থ্ৰুদি আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰে। বৰ্তমান এই পদকেইটা চলি আছে আৰু 18 মাৰ্চ পৰ্যন্ত আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব। আৰু যিসকলে বৰ্তমানে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকলৈ এটাই অনুৰোধ, তেওঁলোকে যাতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে, যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যনেল আৰু বিভিন্ন ধৰণৰ জব ৰিলেটেড নিউজসমূহ বা বিভিন্ন আপোনালোকৰ ইনফৰ্মেশ্যনেল কণ্টেণ্টখিনি আপোনালোকে যাতে অতি সহজতে আমাৰ চেনেলৰ থ্ৰুদি আপোনালোকে পাই থাকে। আৰু আজিৰ ভিডিঅ'টো এইখিনি আছিলে। যিসকলে ভিডিঅ'টো শেষলৈকে চালে তেওঁলোকক আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ।